আপোনালোকক স্বাগতম জনাইছোঁ ডিকে নাথ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ আসাম পুলিচ ৰিক্ৰুইটমেণ্ট নিউ আপডেট। প্ৰথমে গুগল ক্ৰম অপেন কৰি সাৰ্চ বাৰত আমি সাৰ্চ কৰিম slprbasam.in। সাৰ্চ কৰাৰ পাছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখা পাব। 13/5/2020 চনত এখন নটিচ জাৰি হৈছে। নটিচখনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এখন নটিচ ওলাব। নটিচখনত আছে, মই অসমীয়াত বুজাই দিছোঁ। এইটোৱে জাননী যে লকডাউন দিয়াৰ আগত নিম্ন পদসমূহ খুলি দিছিল আৰু লকডাউনৰ কাৰণে কেণ্ডিডেটসকলে অনলাইন ছাবমিট কৰিব পৰা নাছিলে। সেইকাৰণে এপ্লিকেশ্যন ছাবমিটৰ ডেট 15/6/2020 বঢ়াই দিয়া হৈছে। যিসকলে লকডাউনৰ আগত এপ্লিকেশ্যন ছাবমিট কৰিছে তেখেতসকলে আকৌ নতুনকৈ আবেদন কৰিব নালাগে। পোষ্টবোৰ আছিলে প্লেটন কামাণ্ডাৰ 35টা পোষ্ট, জুনিয়ৰ এছিষ্টেণ্ট 170টা পোষ্ট, ষ্টেনোগ্ৰাফাৰ 19টা পোষ্ট, জুনিয়ৰ এছিষ্টেণ্ট 15টা পোষ্ট, ডেপুটি কণ্ট্ৰলাৰ 6টা পোষ্ট, ৱায়াৰলেছ অপাৰেটৰ 28টা পোষ্ট। অধিক জানিবলৈ ডিছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰিলেও পাব। অৱশেষত আপোনালোকলৈ এটা সৰু অনুৰোধ, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে কলিং বেলটো বজাই দিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত দি ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাই যেন ভুল ক্ৰুটিবোৰো দেখুৱাই দিবলৈ নাপাহৰিব। ধন্যবাদ।